পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখো বিমূৰ পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখো বিমূৰ বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন নাৰহে মোৰ প্ৰাণ ৰাখো বিমূৰ অথিৰ নমো ভাগৱতে বাসুদেৱায় দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতি স্থাপিত 1976 খ্ৰীষ্টাব্দ প্ৰয়াত জিতেন দত্তৰ পৰিয়ালবৰ্গলৈ শোক প্ৰস্তাৱৰ প্ৰতিনিধি শ্ৰদ্ধা ভাজনেইছো আমাৰ আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। ওপৰত উল্লেখিত অনুষ্ঠানৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা শোক প্ৰস্তাৱৰ প্ৰতিলিপি আপোনালোকলৈ সেৱাপূৰ্বক প্ৰেৰণ কৰিলোঁ হওঁ। আজি ইংৰাজী 17/1/24 তাৰিখে দেৰগাঁও আঞ্চলিক সাৰ্বজনীন নামঘৰত দেৰগাঁও শ্ৰীযুত সমুদ্ৰ দৌৰাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ওদালগুৰি বেজগাঁও নিবাসী বিশিষ্ট সমাজসেৱক ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰবন্ধক বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত এগৰাকী সহজ ধৰ্মপ্ৰান্তি সমাজ তথা ব্যক্তি শ্ৰীযুত জিতেন্দ্ৰৰ 11/24 তাৰিখে গভীৰ শোক প্ৰকাশ কৰা হয়। তেখেতৰ পৰলোকগামী বিদেশ উন্নত ভোগে হৰি হৰি পৰম পদ বেজগাঁও জন্মী নামঘৰত পৰিচালনা সমিতি শোকপ্ৰস্তাৱ দাদাৰ জন্ম মৃত্যু তাৰিখ দিয়া আছে। দেৰগাঁও বেজগাঁৱৰ ল'ৰা এক অনুষ্ঠিত অঞ্চলত জন্মগ্ৰহণ কৰি মৃত্যু প্ৰভাৱ পৰিমাণে সমগ্ৰ অঞ্চল তথা মধ্য অসমে কম বেছি পৰিমাণে পৰিচিত হৈছে। পূজনীয় জিতেন দত্ত ব্যৱসায়ী ইংৰাজী 10/1/2024 বুধবাৰে অনিত্য জগতৰ দাসত্বৰ পৰা অনন্ত জীৱনলৈ গতি গ'ল। সমাজত পৰি গ'ল তেখেতৰ জীৱনকালৰ কৰ্মাদি আৰু সান্নিধ্য ঘটনা। স্মৰণ কৰি আৰু তেখেতৰ বিষয়ে ক'বলৈ মোৰ বিশেষ ভাষা নাই। তেখেত এজন বাস্তৱ মানুহ। তেখেতক মই প্ৰায় 70 দশক পাইছোঁ। তেখেতে মোক পিতৃস্বৰূপ আছিলে। তেখেতে মোক প্ৰতিটো কথা সহায় কৰি আহিছিলে। তেখেতে বাস্তৱ কথাই শিকাইছিলে, কোনোদিন অন্ধবিশ্বাসৰ কথা মোক কোৱা নাছিলে। আৰু তেখেতে প্ৰত্যেক কথাতে মোক আগভাগ লৈ কাম কৰি আহিছিল। তেখেতৰ বিষয়ে মই ক'ব নোৱাৰিছোঁ। গতিকে ইয়াকে কৈ প্ৰাণ ৰাখো বিমূৰ প্রাণ